ফুল চুল এইবিলাক লোক পুৰা ফেৰীৰ টিকেট কাটি ল'লোঁ এতিয়া ফেৰীত উঠি যাম ফেৰীত উঠি এতিয়া উমানন্দত যাব লাগিব বহুত দিন হ'ল ফেৰীত উঠা নাই আজি উঠি চাম চাব পাৰে ব্ৰহ্মপুত্ৰৰ পাৰত একদম ধুনীয়া ফেৰীবোৰ আছে এইটো হৈছে জলপৰী গৈ আছোঁ এয়া ব্ৰহ্মপুত্ৰৰ পানী ব্ৰহ্মপুত্ৰ পাৰৰ ভিৰ হ'লে মাথা আমি ভিতৰত সোমাই আহিলোঁ আহি কিনে দেখিলোঁ বহুত মানুহ ইয়াতে তো আমি এটা জাগা ওলাই ল'লোঁ বঢ়িয়াকৈ এটা ঠাই লৈ ল'লোঁ মানে য'ৰ পৰা আমি ভিউটো ভালকৈ পাম সেইটো চিট লৈ ল'লোঁ তো আমি ফেৰীত উঠি ল'লোঁ অলপ পিছতে যাব আৰু 12:30 হ'লে এতিয়া হৈছে 12:10 তো বহুত দিন পিছত ফেৰীত উঠিম তো এইটো ফেৰী আছে ইয়াতে ইফালে এইটো আৰু আমাৰ আগৰ ফেৰীখন এইটো লাহে লাহেকৈ এতিয়া ঘূৰা এই যিটো এই ছাইডত দেখিছে এইটো একচুৱেলি পিছফালে আছে এইটো হ'ল ফ্ৰণ্ট ছাইডটো এইটো ঘূৰাই কিনে একদম আগফাল ল'ব তো আমি গৈ আছোঁ উমানন্দ দ্বীপত আৰু উমানন্দ দ্বীপক মানে স্মলেষ্ট ৰিভাৰ আইলেণ্ড বুলি কোৱা হয় ৱৰ্ল্ডৰ ভিতৰত স্মলেষ্ট ৰিভাৰ আইলেণ্ড আমাৰ ফেৰীখন ষ্টাৰ্ট হৈ গ'ল এয়া গৈ আছে লাহে লাহে ফিলিং একদম বঢ়িয়া মজা একদম আৰু এই তাতে উঠিব পালে আৰু বেছি ধুনীয়া লাগিল হয় ওপৰৰ পৰা ভিউটো মানে যেতিয়া মাজত গৈ আছে মানে ফেৰীখন ধুনীয়া একদম মজা ফিলিংছটো বঢ়িয়া লাগে আৰু বতাহ চলাই থাকে ঠাণ্ডা ঠাণ্ডা একদম মাজত আছোঁ এতিয়া ধুনীয়া পৰিৱেশ পানী একদম পানীৰ ঢেউ চাব পাৰে পুৰা পানী হৈ গৈছে বহুত পানী আৰু লাহে লাহেকৈ এই যে আহি পালোঁ দ্বীপটোলৈ আহি পালোঁ এই বহুত ইয়াতে বহুত মানে মানুহ আহিছে ইফালে নাওবিলাকো আছে ফেৰীবোৰো আছে মানুহ চাওক না মানুহ কিমান মানুহ মানে ইমান বহুত মানুহ হৈছে আহি পালোঁ আমি উমানন্দ মন্দিৰ পিকক আইলেণ্ড বুলি কোৱা হয় ময়ূৰ দ্বীপ আৰু এইটো হৈছে কেবুল কাৰৰ ইয়াৰ পৰা যায় আৰু ইয়াতে শিৱ মন্দিৰ আছে শিৱ পূজা কৰা হয় আজি বহুতে ভিৰ আছে তো দৰ্শন বাহিৰৰ পৰা কৰিলোঁ আৰু এই কেবুল কাৰত উঠিব পালে ভাল আছিল ফালে পূৰা চবফালে নদী হয় ব্ৰহ্মপুত্ৰ নদী এই দ্বীপটো ব্ৰহ্মপুত্ৰ নদীৰ মাজত একদম ময়ূৰ পিকক আইলেণ্ড বুলি কোৱা হয় ময়ূৰ দ্বীপ এইটো আহি আছে এই তাৰে পৰা আহি আছে একেবাৰে
এক ৰাউণ্ড মাৰি ল'লোঁ এনেকৈ ঘূৰি কিনে এনেকৈ আহিলোঁ এক ৰাউণ্ড মাৰি কিনে আৰু ইয়াতে এটা হনুমান মন্দিৰো আছে ইয়াতে অকণমান মন্দিৰত দৰ্শন কৰিলোঁ চালাড সেয়া আছে আম হেৱাজ কিবা কিবি আছে ভোক লাগিছে তো এইটোৱে খাব লাগিব গৰমত বহুত গৰম লাগিছে ভোকো লাগিছে তো সেইকাৰণে ফ্ৰুট চালাড লৈ ল'লোঁ আম চাম আছে পূৰা খালে অলপ এনাৰ্জি আহি যাব আৰু তাৰপিছত বতৰটোও কিবা সেমেকা হৈ গ'ল বৰষুণ দিব নেকি তাৰে পৰা আহিলোঁ এতিয়া আমি এই ফেৰীখনত উঠিলোঁ আৰু এই ফেৰীখন বহুতে ডাঙৰ ফেৰী চাব পাৰে মানুহবোৰ ইমানবোৰ মানুহ মানে ইয়াতে মোটামুটি 1000 মান মানুহে আছে নেকি এইটো এই জাগাটোত পুৰা মানুহে ফেৰীয়ে হয় এইটো ইমান ডাঙৰ এতিয়া আমি গৈ আছে ফেৰীখন লাহে লাহেকৈ আৰু আহিলোঁ আমি আৰু গৈ আছোঁ এতিয়া এইটো হৈছে আমাৰ ইণ্ডিয়াৰ প্ৰথম মডাৰ্ণ ফেৰী টাৰ্মিনেল হয় বহুত ডাঙৰ হয় গাইজ আমি এতিয়া খোজকাঢ়ি অলপ গৈ আছোঁ ফেঞ্চি বজাৰলৈ যাম এতিয়া গৰম লাগিছে বহুত অৱস্থা টাইট হৈ গৈছে এতিয়া আৰু এতিয়া এই ৰাতিপুৱা অকণমান আছিল বতৰটো মানে ৰ'দটো দিয়া নাছিল এতিয়া পূৰা একদম ৰ'দটো দিল আৰু গৰমটো বেছি সোমালোঁ এতিয়া ফেঞ্চি বজাৰত অকণমান আৰু এইযোৰ চশমা লৈ ল'লোঁ কেনেকুৱা লাগিছে জনাবচোন এবাৰ আৰু লৈ ল'লোঁ টাৱেল এটা 150 টকা ল'লে চশমাটো বাৰু ক'বচোন দামটো কেনেকুৱা হৈছে আৰু আজিৰ ভিডিঅ'খিনিতে সমাপ্ত কৰিম বুলি ভাবিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব টিল দেন বাই বাই